গাইজ এই আইজনীৰ কথা শুনকচোন ইমান ধুনীয়া ধুনীয়া যুক্তিখাৰ কথা কৈছে ঠিক মেক্সি পিন্ধি শাৰী পিন্ধি কেতিয়াও অন্ন ৰান্ধিব নাপায় এটা অন্ন ব্ৰহ্ম এটা আইসকলে বোলে বাপসকলে কৈ আছে যে আইসকলে ভাতহে ৰান্ধে তেওঁলোকৰ কৰণীয় কৰ্তব্যবিলাকত ধৰা পৰিছে যে ভাত কোনে ৰান্ধে যি মেক্সি পিন্ধি চেণ্ডেল পিন্ধি কাণত মোবাইলটো লৈ চাউল মুঠি ৰান্ধি আছে অন্ন নহয় কিয় ভাত কাৰণ আমাৰ শৰণ লওঁতে আমাৰ শৰণাচাৰ্য বাপে তেনেকুৱা নিয়ম নীতিৰে আমাক অন্ন ৰান্ধিবলৈ শিকোৱা নাই গতিকে মেক্সি পিন্ধি শাৰী পিন্ধি কেতিয়াও অন্ন ৰান্ধিব নাপায় আৰু লগতে সেইকাৰণে আমি স্বামীসকলক বাপসকলক আহ্বান কৰিছো আপোনালোকৰ গৃহত যদি তেনেকুৱা আছে বোৱাৰী বা আপোনাৰ পত্নীগৰাকী আপুনি আজিৰ পৰাই পণ কৰক যে মেক্সি পিন্ধি অন্ন ৰান্ধি দিলে মই নাখাওঁ খতম